হেল্ল' দোস্ত, ৱেলকাম টু পিংকুছ ব্লগ। তো থাম্বনেইলখন চাই নিশ্চয় গম পালে। তো ময়ো দিছিলোঁ এইচএছ পৰীক্ষা। তো মানে পেপাৰখন কি আহিলে মানে মই কি ভাবি গৈছিলোঁ আৰু কি আহিলে মানে মই পঢ়াখিনি মানে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক আজি এই ভিডিঅ'টো মানে পেপাৰখনৰ ওপৰত মই কিমান কৰিলোঁ আৰু মোৰ পৰীক্ষা কেনেকুৱা হৈছে আপোনালোকক জনাওঁ। তো বহুতে মানে মেছেজ কৰি হোৱাটছআপত সুধি আছে, যিহেতু মই এজন ব্লগাৰ। তো মোৰ পৰা মানে কি আশা কৰে, ব্লগ মানে আশা কৰে ন। তো সেইকাৰণে মই ভাবিছোঁ ভিডিঅ'টো বনাই থোৱা আছে পৰীক্ষা দিলে যোৱা। তো ভাবিছোঁ ভিডিঅ'টো দিম আৰু আপোনালোকক জনাওঁ মানে মই কেনেকুৱা হ'ল, এক্সামটো কেনেকুৱাকৈ গ'ল। তো ভাবিছোঁ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব, বহুত ভাল লাগিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে মই এটাই ক'ম, তো যোনসকলে মানে ভালকৈ ষ্টাডি কৰিছিলে 3 মাহ 4 মাহ আগৰ পৰা তেওঁলোকৰ কাৰণে মানে এখন পেপাৰ ফালি দিছে মই দিছোঁ। তো বাকী যি কি নহওক আহক এতিয়া মোৰ মাৰ্কখিনি চাওঁ, মানে মই কিমান কৰিলোঁ আপোনালোকক দেখাওঁ। তো চাওক এতিয়া, তো চাওক এইখনে আছিল ইংলিছ পেপাৰ। তো এইখন তো ফুল মাৰ্কছ 100, তো 5 মাৰ্ক 30। তো এনেকৈ আছিল ৰিডিং স্কিলত আছিল 10। তো 10ৰ পৰা মই 9 গৈছোঁ, অকল মানে 9 মাৰ্ক কৰিছোঁ, এটা কৰা নাই। তাৰপিছত এইটো আছিলে এডভান্স ৰাইটিং স্কিল। তো ইয়াত আছিলে 25। তো মই 25 মানে কৰা নাই বাৰু। তো এই 20 মান কৰিলোঁ ইয়াত। তো মুঠতে মই ইংলিছত মই কনফিডেণ্টলি ক'ব পাৰিম মানে মই পাছ কৰিম মানে, সেইটোৱে আৰু। বাকী মানে কিমান কৰিছোঁ বাৰু এইটো মই এতিয়া কৈ নিদিওঁ, কিন্তু মই এটাই গম পাওঁ, মই ইংলিছত 30 ওপৰত পাম, সেইটো মানে মোৰ ভৰসা আছে মোৰ নিজৰ ওপৰত। মই সেইকাৰণে ক'লোঁ কথাটো। তো নেক্সট চাওক, তো আছিল এইটো গ্ৰামাৰ ছেকশ্যন। তো গ্ৰামাৰখিনি চাওক, গ্ৰামাৰখিনি পাৰিছোঁ বুলিয়ে ক'ব লাগিব দিয়ক। গ্ৰামাৰ যিমানখিনি আহিছিলে মই চবখিনিয়ে কৰিছোঁ, কিন্তু অলপ 2-3টামান এৰিছোঁ আৰু। ইমান গ্ৰামাৰ মানে ডাইৰেক্ট আহি যায় আৰু কৰিব লাগে আৰু, গম পায় গ্ৰামাৰ কথা। তো বাকী চাওক এইফালে টেক্সটবুকত মানে মই চাওক টাইমেই নাপালোঁ মানে। মই যোৱাৰ পৰা লিখি আছোঁ মানে 3 ঘণ্টা টাইম কেনেকৈ গ'ল মই গম নাপালোঁ মানে। তো টেক্সটবুকৰ পৰা বাৰু 45 আহে। তো টেক্সটবুক বোলে চাওক 45 আহে, কিন্তু 45ত মই মানে খুব বেছি তাত আপোনাৰ 20 মান কৰিছোঁ, 20 মানো কৰা নাই নেকি, 15 মান কৰিছোঁ। মুঠতে মই এটাই কনফিডেণ্টলি ক'ব পাৰিম, মুঠতে মই ইংলিছত যেনে তেনে আৰু 30 ওপৰত পাম আৰু, সেইটোৱে। তো এইটোৱে আছিল মানে নম্বৰ পোৱা ভিডিঅ'। গম পালে মই কিমান কৰিলোঁ। এই বাকী চব ঠিকে আছে। পেপাৰখন মানে যোনসকলে ভালকৈ একদম আগৰ পৰা 3 মাহ 4 মাহৰ পৰা ষ্টাডি কৰিছিল ন, তেওঁলোকৰ কাৰণে পেপাৰখন বহুত উজু আহিছে। আৰু যিসকলে মানে এই 2 মাহ 1 মাহৰ পৰা মানে অকণমান ষ্টাডি কৰিছিল, তেওঁলোকৰ কাৰণে অলপ টান লাগিছে। তো আৰু এটা কথা, কিন্তু মই এই 2 মাহ 1 মাহ আগৰ পৰা মানে যোনটো পঢ়িছিলোঁ না, মাঘ বিহু আহিব বুলি কমন বুলি মানে পাওঁ না, চাইছোঁ ন, ভালকৈ চাইছিলোঁ কেনে কমন নাপালোৱে মানে। এইটো চব কাতি বিহু আহিলে মানে। কাতি বিহুৰ মানে ৰচনা নহয়, কুৱেশ্যন এটা আহিছিলে। তো আৰু এইটো চবেই মানে কৈছে মানে চবেই মাঘ বিহুৱে পঢ়ি গৈছিল, আহিল কাতি বিহু। তো আপোনালোকে তো সকলোবোৰ গম পালে কেনেকৈ পৰীক্ষা দিলোঁ আৰু কিমান নম্বৰ পাম, আপোনালোকে সকলো গম পালে। এতিয়া আহক মই মানে ব্লগ এটা বনাইছিলোঁ, তো ব্লগটো চাওঁ। আৰু চেনেলটো যদি নতুনকৈ চেনেলটো আকৌ ছাবস্ক্ৰাইব কৰি ল'ব, আকৌ এবাৰ কৈ দিছোঁ, লাইক কৰি ল'ব। এতিয়া আহক এই ব্লগটো আৰম্ভ কৰোঁ। ব্লগ ভিডিঅ'টো আকৌ এবাৰ আৰম্ভ কৰোঁ। তো আমাৰ মনো আহিছে, চাওক মোক পেন দিবলৈ দিয়া। পঢ়িবলৈ দিছে নেকি? তো পেনটা দিলে ভালকৈ দিম দিয়া। তো মনো আহিলে এনেকৈ। হেল্ল' দোস্ত, এক্সাম ফাইনেলি আহি গ'ল এক্সাম। তো চাওক এতিয়া টাইম হৈছে আপোনাৰ, ৰ'ব 1 মিনিট। তো টাইম হৈছে 10:03 আৰু ফেব্ৰুৱাৰী 13 তাৰিখ। তো ফাইনেলি বহুত অপেক্ষা কৰি মানে আহি গ'ল পৰীক্ষা। তো ব'লক এতিয়া ৰ'ব, প্ৰথমতে গাটো ধুই আছোঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। আজি ভিডিঅ' হ'ব লগতে। তো চাওক কি হ'ব আজি, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই ফাৰ্ষ্টতে গাটো ধুই আনো, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। গাটো ধুই আহোঁ। তো খুব ধুনীয়াকৈ গা পা ধুই আহি তো চালক খলিতা আৰু ধূপ তেল লৈ ল'লোঁ। তো নামঘৰলৈ বুলি, নামঘৰত যিহেতু আমি যাওঁ ন এনেকৈ পৰীক্ষাৰ সময়ত ধুনীয়াকৈ গৈ, তো ধূপ ধূনা দিওঁগৈ। আৰু সৰুটো হৈছে নামঘৰ, আৰু এই আগতে যাব লাগিব ব'লক। তো অলপ মানে পূৰা ভয় লাগিছে আজি দেই। গা পা ধুই আহি গ'লোঁ, তো ধূপ ধূনা লৈ আহিছোঁ। পোনপ্ৰথমে এতিয়া মানে নামঘৰত চাকিগছ জ্বলাই, তাৰপিছত ভাতটো খাই লৈ লাহে অলপ ডাফলি চাই, তাৰপিছত পৰীক্ষালৈ ওলাই যাম আৰু সেনেকৈ আৰু চাই থাকক। পালোহি নামঘৰত। তো খুব ভগৱানৰ চিন্তা কৰি তো ধুনীয়াকৈ খলিতা গছ জ্বলাই
তো চাওক আমাৰ মানে নামঘৰটো বনাই আছে। তো বাৰু এইবিলাক ভিডিঅ'বিলাক মই চাই থাকিব, চেনেলটো খালি ছাবস্ক্ৰাইব কৰি ল'ব যদি নতুনকৈ ভিডিঅ'টো চাই আছে। তো ধুনীয়াকৈ ইয়াত জ্বলাওঁ, তাৰপিছত ঘৰত যাওঁ। ধুনীয়াকৈ চোলা পিন্ধি আছোঁ ৰ'ব। তো মোৰ লগত আৰু এটা মানে ডিপজিট এয়া আহিলে ই চা কেনেকুৱা কেনেকুৱা মানে মই গোটেই বস্তুটো মই গমেই নাপাওঁ বা 2 মাহ হৈছে পঢ়িবলৈ মই পৰীক্ষা দিম বুলি লোৱা। তো এনেই ফিল্ডটো কেনেকুৱা লাগিছে? কালিলৈকে একো ভয়ে লগা নাই, এই পৰীক্ষা দিমকৈ যামকৈ বয়স হ'ব, পাছ কৰিম হৈ যাব। কিন্তু এতিয়া বিৰাট ভয় লাগিছে। তো অলপ মানে পূৰা ভয় লাগি আছে কি হ'ব। তো চাহক এতিয়া ধুনীয়াকৈ ওলালোঁ, তাৰপিছত আকৌ লগ পাই আছোঁ ৰ'ব। মোৰ ওলাওঁ মানে এইবিলাক চব ৰেডি, এইবিলাক এডমিট চেডমিট এইবিলাক চব পঢ়ি আছোঁ, দেখা দিব। আৰু আমাৰ ছাৰে চাওক কিয় মোবাইলত পঢ়ি আছে মানে এখন তো এনেকৈ হৈ গৈছিল পৰীক্ষাৰ সময়। তো ধুনীয়াকৈ ওলাই মানে তাৰপিছত মই এনেকুৱাকৈ মানে ভিডিঅ' কৰিবলৈ একেবাৰে মানে হেৰিয়ে নহ'লগৈ। তো গম পায়েই তো পৰীক্ষাৰ হেৰিয়ত কেনেকুৱা হয়। তো মই তাৰ মাজতে এটা ক্লিপ এনেকৈ বনালোঁ, উঠাই থলোঁ, থাকি যাব মেমৰি হিচাপে। তো পৰীক্ষা দিলোঁ বুলি। তো বাকী যি কি নহওক, তো মোৰ লগত গৈছিল দেৱজিত। তো আৰু এটা ক'লোঁ কথা এটা, তো যিসকলে মানে আগৰ পৰা ষ্টাডি কৰিছিল ন, তেওঁলোকৰ কাৰণে এখন পেপাৰ ফালি দিছে। মইতো 100% মই সঁচা কথা কৈছোঁ। আৰু যিসকলে মানে 2 মাহ 3 মাহ আগৰ পৰা ষ্টাডি কৰিছিলে, তেওঁলোকৰ কাৰণে অকণমান জাষ্ট অলপ প্ৰব্লেম হ'ব পাৰে। তো যিহেতু ইমান পটককৈতো ষ্টাডি কৰিলে নহয় না, তো আগৰ পৰা ষ্টাডি কৰি থকা হ'লে ভাল হৈছে। তো বাকী সেয়াই আৰু পেপাৰ ইমানো টান অহা নাছিল চাগে মোৰ মতে, যিসকলে ষ্টাডি কৰি আছিল। আৰু মই মানে অলপ 2 মাহ নহয় এমাহ আগৰ পৰাই ষ্টাডি কৰিলোঁ ইংলিছ। তো সেনেকৈ অলপ যি হ'ল আৰু গম পাব। তো মোৰ লগত যোৱা দেৱজিতে কি ক'লে, তাৰ পৰীক্ষা কেনেকুৱা হ'ল খবৰটো লৈ ভিডিঅ'টো সামৰণি পাৰোঁ। আৰু চেনেল মানে ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আহক সি কি ক'ল মানে তাৰ কেনেকুৱা হ'ল পৰীক্ষাটো জানিলোঁ আমি। এইখন বিচনাৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ ভিডিঅ'টো বাৰু। এক্সাম কেনেকুৱা হ'ল? একদম বেয়া 34 কৰিছোঁ। তো এয়া গম পালে ইয়াৰ ভাগৰ ৰিজাল্টৰ কথা। তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। তো নতুন এটা ভিডিঅ' সৈতে খুব ধুনীয়া নতুন ভিডিঅ' সৈতে লগ পাম। ৰ'ব আপোনালোকৰ এটা কথা কাৰণে আমাৰ ইয়াত মানে সোমবৰীয়া বজাৰখন বহে। এতিয়া আৰু সোমবাৰ নহয় বাৰু, বনামগৈ আৰু ভিডিঅ' এটা। তো খুব ধুনীয়া নতুন এটা ভিডিঅ' সৈতে লগ পাম। তো আজিলৈ বাই বাই দিয়ক, লগ পাম আকৌ। আৰু এয়া হঠাতে দিয়া এক্সাম তো সেয়া আছিল দেৱজিত।